মাইনা চেহা চাই প্ৰেম নকৰিবা তেতিয়াহ'লে কাছেডাল চাই প্ৰেম কৰিম হৃদয় চাই কৰে হৃদয় তোক ৰাখিছো তই নজনাকে মজা আয়া रुको जरा सबर करो হেল্ল' গাইজ কি খবৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকে 30 ছেকেণ্ডৰ এটা কাল্পনিক কাহিনী শুনি লওক এজন ব্যক্তিয়ে এঘৰ মানুহৰ ঘৰত দুখ কৰি কাম কৰি আছিল তেতিয়া মই ব্যক্তিজনক গৈ সুধিলোঁ আপুনি কিয় দুখ কৰি কাম কৰি আছে তেতিয়া ব্যক্তিজনে ক'লে যে মই যদি তোমালোকৰ সমান বয়সত আলে বালে কাম নকৰি যদি পঢ়াত মনোযোগ দিলোঁ হয় তেন্তে আজি মই লোকৰ ঘৰত হাজিৰা কৰিব লগা নহ'ল হয় যদি আপোনালোকে এইকেইজন মহাপণ্ডিতক সোধে তোমালোকে কিয় দুখ কৰিছা তেতিয়া ইহঁতবোৰে ক'ব মাইনা এজনী আছিলে বুকুতে থিয়গু মাৰি দেউতাকৰ সমান বয়সৰ মানুহ এজনলৈ বিয়া হৈ গুচি গ'ল তাকো চৰকাৰী চাকৰি দেখি হ'ব আৰু আলে বালে কথা নাপাতি চিধা টপিকত আহিছোঁ আজি আপোনালোকৰ কাৰণে কেইজনমান মহাপণ্ডিতক লৈছোঁ যিকেইজন মহাপণ্ডিতে কলি যুগত ডাকৰ বচন সৃষ্টি কৰিম বুলি পৃথিৱীলৈ আহিলে আৰু ইহঁতৰ ডাকৰ বচনবিলাক শুনিলে এনে লাগে যে পৃথিৱীলৈ ইহঁতবোৰ অকল ছোৱালী ভাল পাবলৈ আহিল নেকি এইজন লভ চিনাকি হওক এইজন হৈছে কলি যুগৰ ছোৱালী পাগল মদাহী তাৰ গালখন চাওক গালত বা কোনে লভ চিনাকে হয় হাই হ'ব আৰু বিনা দেৰি নকৰি আজি ইহঁতবোৰৰ ওপৰত আমি দুখোজমান দিওঁ ৰ'ব তোমাৰ কি গাৰ্লফ্ৰেণ্ড নাই নি টেনশ্যন নল'বা আৰু কি তোমাৰ বয়ফ্ৰেণ্ড নাই নি টেনশ্যন নল'বা ইয়াততো অসংখ্য ডাইলগটো নিমিলিলে ৰে কিন্তু শেষতো কৈ দিছোঁ আপোনালোকে ভিডিঅ'টো পাৰিলে শেষলৈকে চাই থাকিব কাৰণ ছোৱালী আগফালৰ পাহাৰ দুখনৰ মাজত কণী থৈ কেনেকৈ ভাঙিব লাগে হয় এইটো ডাইলগো নিমিলিলে চৰি तो क्या हुआ दिल वाले हैं हम काले हैं तो क्या हुआ दिल वाले हैं हम নখ দীঘল হ'লে নখ কাটিব লাগে আঙুলি নহয় পাছৰখিনি কেলা কি আছিলে পাহৰি থাকিলোঁ মনত পইচা ঠিক তেনেদৰে সম্পৰ্কৰ মাজত ভুল বুজাবুজি হ'লে সেই ভুল বুজাবুজিটো ভাঙিব লাগে সম্পৰ্ক নহয় পৰীক্ষা হলত প্ৰথম বেঞ্চত বহি তুমি কপি কৰাত চাগে মহাপাকৈত আছিলা ন কপি মাষ্টৰ কপি কৰোঁতে ডাইলগে সলনি কৰি পেলালে ৰে এনে কথাতে কয় নহয় চুৰ কৰিলে এদিন ধৰা পৰিবই প্ৰথম আপোনালোকে চাই লওক ই এইটো ক'ৰ পৰা মালটো টপকালে दोस्तों जब आपके हाथ का नाखून बड़ा हो जाए तो आप नाखून ही काटते हो उंगली तो नहीं काटते ना तो फिर जब किसी रिश्ते में गलतफहमी पैदा हो जाती है तो आप रिश्ता क्यों खत्म कर देते हो गलतफहमी को खत्म करो ना নখ দীঘল হ'লে নখ নিকাল ভাই আৰু কিমান হিন্দীৰ পৰা কপি কৰি ভিডিঅ' বনাবা হয় ইয়াৰ 70% ভিডিঅ'য়ে হিন্দীৰ পৰা কপি কৰা কিন্তু ই টাইটেলত কণ্টেণ্ট বুলি লিখিবলৈ কেতিয়াও নেপাহৰে কিন্তু তাতে কি কয় আচৰিত লগা কথা আমাক ই ইনডাইৰেক্টলি কুকুৰ বুলিও কৈ দিয়ে ৰে 99টা কুকুৰ ভোকে মোৰ পিছত তুমিও ভোকা 100টা হৈ যাব ইনডাইৰেক্টলি যে তোমাক কুকুৰ বুলি কৈ দিলে বুজি পালানে 99টা কুকুৰ ভোকে বোলে ইয়াৰ পাছত তোমাকো ভুকিব কৈছে মানে কি তুমি কুকুৰ নে কি হৈ কি আচৰিত বে এনেকৈ কুকুৰ বুলি কোৱাৰ পাছতো চাবি যে 882জনে লাইক মাৰিছে বে কি আচৰিত কুকুৰ নে কি তুমি লাইকটো বা উঠাই ল'ব পাৰি 99টা কুকুৰ ভুকে মোৰ পাছত তুমিও ভুকা 10টা হৈ যাব বা এজনেচোন অংকৰ ক্ষেত্ৰত মোহনকো পাছ পেলাই দিব ৰে মোহনতো বা এক্টিং কিন্তু ইয়াৰটো কি মই সেইটোৱে বুজি নাপালোঁ ইয়াৰ ভিডিঅ'টো চাই মানুহে কথা পাহৰে বুলি জানো কিন্তু 2 বছৰ স্কুল কলেজ নাথাকোঁতে যে 99 লগত একযোগ কৰিলে কিমান হ'ব সেইটো পাহৰি যাব বুলি মই ভবা নাছিলোঁ ৰে হাই ভৱিষ্যতে যেতিয়া ইয়াৰ ল'ৰা ছোৱালীয়ে এইটো ভিডিঅ' দেখা পাব তেতিয়া ক'ব মোৰ দেউতা ইমান তেজ খোৱা আছিল ভাই এনেকুৱা ভিডিঅ' বনোৱাৰ আগত ভৱিষ্যতৰ কথা এবাৰ ভাবিবা বুজিলা নহ'লে পুতেৰাই জীয়েৰাই যে মোৰ দেউতা ইমান মালৌ বুলি ভাবি ভৰিৰ তলত ৰাখিব মালৌ মানে মূৰত মাল নথকা 99টা কুকুৰ ভুকে মোৰ পাছত তুমিও ভুকা 10টা হৈ যাব আৰে ভাই এইখন অসম হয় ইয়াতে ৰাস্তাত গৈ থকা এম্বুলেঞ্চখনকো মানুহে ছাইড নিদিয়ে কথা শুনিছা আমাৰ অসমৰ মানুহে বোলে এম্বুলেঞ্চক ছাইড নিদিয়ে আচ্ছা ইউটো অসমতে পৰে নিজৰ পৰিচয় নিজে দিছা ন ইহঁতবোৰে মদ খাই আহি মেলি ৰাস্তাৰ মাজত ৰৈ মেলি কি কয় আপোনালোকেতো জানেই তেওঁ বুলি মই অলপ কৈ দিছোঁ গাৰ কাপোৰ বিক্ৰী কৰি মদ খাই অহা যেন চেহেৰাটো লৈ ৰাস্তাৰ মাজত থিয় হৈ মোবাইলটো ওলোটাকৈ লৈ কি বচন মাতে সিহঁতেহে জানে আৰু ৰাস্তাৰ মাজত থিয় হৈ তেজেদি ফালিব সিহঁতি আৰু বদনাম দিব অসমৰ জনসাধাৰণক এম্বুলেঞ্চক ছাইড নিদিয়ে বুলি বাদ দিয়ক আৰু ইয়াৰ কথা লৈ এইবাৰ আপোনালোকে চিনাকি হওক এইজন লগত এইজনৰ ভিডিঅ'ত আপোনালোকে বেলেগ শব্দ শুনা পায় নাপায় সেইটো পাছৰ কথা কিন্তু দুটা শব্দ নিশ্চয় শুনা পাব সেই দুটা হৈছে মাইনা শুনা আকৌ মাইনা শুনা আকৌ মাইনা শুনা আকৌ মাইনা শুনা একেটা কথাকে
পেঘেনিয়াই থাকিব নালাগে একেটা কথাকে পেঘিনাই নাথাকি আৰুনো কি কথা ক'ব জানে সি জনাটো বহুত কিবা কিবি কথাই জানে কিন্তু কি জানে সিহে জানিব আৰু কাৰণ তাৰ মুখৰ পৰা কি শব্দ ওলাই মই হেডফোন লগালেও বুজি নাপাওঁ অ মাইনা ভাল পাবলৈতো শিকাই গ'লা বে মাথো কি আৰু অন্তিম শেষলৈ পাদু বুলি পাদা নাযায় পাদ আহি যায় বেছি সময় ৰাখি থৈ জোৰকৈ পাতটো মাৰি দিলে পাদৰ লগত গু যায় বেছি সময় ৰাখি থৈ জোৰকৈ মাৰি দিলে বোলে পাদৰ লগত গু যায় বোলে দাদা আপোনাৰ সেইটো পকৰ বাট নে লেটিঙৰ গাঁত হয় যদি লেটিঙৰ গাঁত তেন্তে আপোনাৰ তাত কোনে কলগছ সোমোৱালে হয় যে পাদৰ লগত আপোনাৰ গু গ'ল আগতে মানে খেৰম আৰু মাহবলে খেলিছিলে আজিকালি ইদয়েদি খেলে দাদা আপোনাৰ নিচাটো অলপ বেছি হ'ল যেন পালোঁ মদ খালে মানুহৰ মুখৰ পৰা ইংৰাজী শব্দৰ লগতে কথাবিলাক ডাঙৰ ডাঙৰকৈ ওলায় কিন্তু দাদাজনে কি নিচা কৰিলে তেওঁহে জানিব আৰু হাই 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 দাদাজনৰ ভিডিঅ'টো 10 বাৰমান চোৱাৰ পাছত মই গম পালোঁ যে দাদাজনৰ বুকুত কোনোবাই থিয়গু মাৰিলে এতিয়া আৰু ল'ৰাবিলাকে কিমান থিয়গু খাব হয় সেইবাবে এতিয়া ল'ৰাবোৰ হৈ গৈছে বোৱাৰী লভাৰ আৰু বোৱাৰী লভাৰ হোৱাৰ কাৰণে এতিয়া ছোৱালীবিলাকৰ বহুত বেয়া দিন চলিছে এতিয়া ছোৱালীবিলাকে ক'বলগীয়া হৈছে যে মোক পতা ভিডিঅ' বনাই তাকো বাও এনজয় ভীমকলৰ কলডিল বগা গালত কলা তিল আজিকালি ল'ৰাবোৰৰ বোৱাৰীৰ লগত কিহৰ মিল হে আমি কি মৰি গৈছো নেকি ছোৱালীবোৰ হে জাতি বাহৰ আগলি আজিকালি ছোৱালীবোৰ মতা নাপাই পাগলি গম নোপোৱা নেকি হে আমি কি মৰি গৈছো সোনকালে আমাক এটা দিব নোৱাৰে নেকি ভণ্টি কালি পৰহি কণী ফুটা যেন পাওঁ ল'ৰা নাপাই পাগলী হ'লাই এক ছেকেণ্ড কণী কথা ওলাওঁতে মোৰ মনত পৰিছে যে যদি তোমালোকক মই এইটো কণী ভাঙিবলৈ দিওঁ তেন্তে তোমালোকে কেনেকৈ ভাঙিবা তলত কমেণ্ট কৰি জনাবা কিন্তু তোমালোকে ছোৱালী আগফালৰ পাহাৰ দুখনৰ মাজত কণী থোৱা এই কিবা বোলে নে কণী থৈ ভঙা দেখিছানে যদি নাই দেখা তেন্তে চোৱা আৰু ঐ কেলা ভাগি থাকিলে কণীটো বাইদেউজনীয়ে চেষ্টা কৰি ভাঙিব নোৱাৰিলে ঘৰত মানুহ নথকা অৱস্থাত যদি ট্ৰাই কৰিম বুলি ভাবিছে তেন্তে নকৰাই ভাল বুলি ভাবোঁ নেকি যদি কণী ভাঙি পাহাৰৰ মাজত সোমাই যায় কোনে ৰিস্ক ল'ব হয় एंटरटेनमेंट तेरी माँ का भोसड़ा तेरी ओके गाइस আজিলে ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ ইয়াৰ আগৰ ভিডিঅ'টো প্ৰথম ভিউজ গৰাকীৰ লগতে ভাল লগা কমেণ্টকেইটা মই আপোনালোকক দেখাই দিছোঁ যদি আপোনালোকে এই চেনেলটো নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব বুজি পাইছেনে শ্বেয়াৰ কৰা মানুহৰ সংখ্যা মানে খুবেই কম হ'ব দিয়ক আৰু বেছি ভিক্ষা মগাটো ভাল নহয় ভিক্ষা মাগিলে ভিক্ষাটো জানো পাওঁ পালে ভাল হয় আৰু হ'ব দিয়ক দেই বাই বাই